Hello everyone, welcome to Sunny Sir Maths Assamese. আজি আমি সংখ্যাৰ সৈতে চিনাকি হ'ম। সংখ্যা আৰম্ভ হয় স্বাভাৱিক সংখ্যাৰ পৰা। ইংৰাজীত নেচাৰেল নম্বৰ বুলি কোৱা হয়, সেইকাৰণে এনেৰে বুজোৱা হয়। স্বাভাৱিক সংখ্যা আৰম্ভ হয় 1ৰ পৰা। 1, 2, 3 যিমান ধনাত্মক সংখ্যা আছে 1, 2, 3, 4 আপ টু অসীমলৈ। এই আটাইবোৰ সংখ্যাক আমি একেলগে কি কওঁ? স্বাভাৱিক সংখ্যা। ইয়াৰ পিছত আহে পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাক ইংৰাজীত হোল নম্বৰছ বুলি কোৱা হয়, সেইকাৰণে ইয়াক বুজোৱা হয় W আখৰেৰে। পূৰ্ণ সংখ্যা কি? 0ৰ পৰা আৰম্ভ হয় আৰু যিমান স্বাভাৱিক সংখ্যা আছে অসীমলৈ। অৰ্থাৎ কথাটো এনেকুৱা যে আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা আৰু এটা শূন্য থাকে পূৰ্ণ সংখ্যাত। এতিয়া যদি আমাক কোনোবাই প্ৰশ্ন কৰে, ক্লাছ 9ত আছে, আটাইবোৰ স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা, সঁচা নে মিছা? আমি কি ক'ম? সঁচা। কিয়? কাৰণ যিমান স্বাভাৱিক সংখ্যা আছে 1, 2, 3 আপ টু অসীমলৈ, এই আটাইবোৰ স্বাভাৱিক সংখ্যা আমি ক'ত পাইছোঁ? পূৰ্ণ সংখ্যাৰ তালিকাত পাইছোঁ। 1 আছে, ইয়াত 2 আছে, 3 আছে, আৰু আমি যিমান আগবাঢ়ি যাম আটাইবোৰ সংখ্যা ক'ত থাকিব? পূৰ্ণ সংখ্যাৰ ভিতৰত থাকিব। গতিকে এইটো সঁচা। আমি এইকাৰণে লিখোঁ যে n বিলংছ টু W। স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাৰ অন্তৰ্ভুক্তি। ক্লিয়াৰ? আমি নেক্সট আৰু এটা কুৱেশ্যন আহে, আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা, সঁচা নে মিছা? চ' আমি কি ক'ম? আমাৰ উত্তৰ হ'ব মিছা। কিয় মিছা? বিকজ আটাইবোৰ পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয়। 1 এটা পূৰ্ণ সংখ্যা, এইটো স্বাভাৱিক সংখ্যা হয়। 2 এটা পূৰ্ণ সংখ্যা, স্বাভাৱিক সংখ্যা হয়। কিন্তু 0 এটা পূৰ্ণ সংখ্যা যিটো স্বাভাৱিক নহয়। তো কাৰণটো কি হ'ব? কাৰণ 0 স্বাভাৱিক নহয়। So W not belongs to n. নেক্সট যেতিয়া আমাৰ স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা ক্লিয়াৰ হ'ব, তেতিয়া আমি শিকিব লাগিব অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কিহেৰে বুজোৱা হয়? Z আখৰেৰে চিহ্নিত কৰা হয়। অখণ্ড সংখ্যা বুজিবলৈ হ'লে সংখ্যা ৰেখাৰ ধাৰণা লাগিব আমাক। সংখ্যা ৰেখাত মিডিলত 0, এক একক সোঁফালে ধনাত্মক 1, আৰু এক একক সোঁফালে ধনাত্মক 2, +4 ইত্যাদি। বাওঁফালে কি থাকে? এক একক বাওঁফালে -1, 2 একক বাওঁফালে -2 হৈ থাকিব। অখণ্ড সংখ্যা কি? চ' অখণ্ড মানে হৈছে যে এইটো খণ্ড হ'ব নোৱাৰে, গোটা সংখ্যা হ'ব লাগিব। তো যিমানবোৰ গোটা সংখ্যা আমি দেখা পাইছোঁ, 1 এটা গোটা সংখ্যা, 2 এটা গোটা সংখ্যা, তেনেকুৱা যিমানবোৰ গোটা সংখ্যা আছে, ভাগ নোহোৱা, দশমিক নথকা, এই আটাইবোৰ সংখ্যা কোৱা হয় অখণ্ড সংখ্যা। কিন্তু কথাটো হ'ল, যেতিয়া আমি স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা শিকিছিলোঁ, আমি অকল ধনাত্মক সংখ্যাবোৰ লিখিছিলোঁ। তো এটা সংখ্যাৰ আগত একো চিহ্ন নাই, মানে এইটো সদায় ধনাত্মক, +1, 2 মানে +2। তাৰমানে আমি বুজি পালোঁ যে স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা অকল ধনাত্মক সংখ্যাবিলাককহে সামৰি লয়। কিন্তু যেতিয়া আমি অখণ্ড সংখ্যাৰ কথা আলোচনা কৰিম, তেতিয়া অখণ্ড সংখ্যাৰ ভিতৰত ধনাত্মক আৰু ঋণাত্মক গোটেইখিনি অন্তৰ্ভুক্ত হৈ থাকে। তো ধনাত্মক আৰু ঋণাত্মক দুটাক একেলগে আমি কি বুলি ক'ম? অখণ্ড সংখ্যা বুলি ক'ম, যিটো আমি জেডেৰে বুজাম। এতিয়া কথা হ'ল যে ধনাত্মক সংখ্যাও গ'ল, ঋণাত্মক সংখ্যাও গ'ল, দুয়োটাই অখণ্ড। এতিয়া 0 কি হ'ব? য়েছ, 0 ইজ এ অখণ্ড সংখ্যা। তাৰমানে অখণ্ড সংখ্যাৰ তালিকাত কি হ'ব? আমি ফাৰ্ষ্ট লিখিম 0। 0 এটা অখণ্ড সংখ্যা। তাৰপিছত আমি লিখিম, যিহেতু এবাৰ +1 এইটো অখণ্ড, -1 এইটো অখণ্ড, আমি দুটা ছেপাৰেটকৈ নিলিখোঁ, বেলেগকৈ নিলিখোঁ। আমি একেলগে লিখাৰ পদ্ধতিটো হৈছে এনেকুৱা, +-1। তাৰমানে +-1 মানে কি? ধনাত্মক 1 আৰু ঋণাত্মক 1 দুয়োটাই, +-2 কে কৈ থাকিব। ইয়াৰ পৰা কুৱেশ্যন কি হয় যে আটাইবোৰ স্বাভাৱিক আৰু পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা। উত্তৰ কি হ'ব? সঁচা। কিয়? কাৰণ আমি অলপ আগতে পাইছোঁ যে যিমান স্বাভাৱিক সংখ্যা আছে, যিমান পূৰ্ণ সংখ্যা আছে, আটাইবোৰ সংখ্যাই অখণ্ড সংখ্যা। ইট মিনছ এই লাইনটো মনত ৰাখিলে কনফিউজ নহ'ম আমি। n স্বাভাৱিক সংখ্যা, W পূৰ্ণ সংখ্যা, অলৱেজ বিলংছ টু Z। ক্লিয়াৰ? চ' যদি আমাৰ এই কুৱেশ্যনটো এটা উল্টা কৰি দিয়ে যে আটাইবোৰ অখণ্ড সংখ্যাই স্বাভাৱিক আৰু পূৰ্ণ, n আৰু W স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা, এইটো কি হ'ব? মিছা। এইটো মিছা। তাৰমানে Z নট বিলংছ টু n and W, এইটো হ'ব নোৱাৰে। তো ফাৰ্ষ্ট ওৱান ইজ কাৰেক্ট এণ্ড ছেকেণ্ড ওৱান ইজ ৰং।
এন এন ডব্লিউ স্বাভাৱিক আৰু পূৰ্ণ সংখ্যা জেডৰ অন্তৰ্ভুক্ত, কিন্তু জেড কেতিয়াও এন আৰু ডব্লিউৰ অন্তৰ্ভুক্ত হ'ব নোৱাৰে। তো শ্বৰ্টকাট যদি আমি কওঁ, এইটো এন, এইটো ডব্লিউ, দুয়োটাই ক'ত থাকিব? জেডৰ ভিতৰত থাকিব। আমি এইবাৰ আলোচনা কৰিম পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা কি হয়? ইয়াক ইংলিছত কোৱা হয় ৰেচনেল নম্বৰ, আৰু ইয়াক কিউ আখৰেৰে চিহ্নিত কৰা হয়। যিবোৰ সংখ্যাক আমি পি বাই কিউ আৰ্হিত প্ৰকাশ কৰিব পাৰোঁ, য'ত পি আৰু কিউ অখণ্ড সংখ্যা আৰু কিউ শূন্য হ'ব নোৱাৰে। আমি এতিয়া ডিপলি কনচেপ্ট ক্লিয়াৰ কৰিম। চ' পৰিমেয় সংখ্যা হ'বলৈ হ'লে আমাক তিনিটা চৰ্ত পূৰা হ'ব লাগিব। প্ৰথম চৰ্তটো কি হৈছে? যে এটা ভগ্নাংশ হ'ব লাগিব, মাষ্ট বি, ভগ্নাংশ নহ'লে নহ'ব। দ্বিতীয়তে লব আৰু হৰ অখণ্ড হ'ব লাগিব, আৰু তৃতীয়তে হৰ কেতিয়াও শূন্য হ'ব নোৱাৰে। এতিয়া আমি উদাহৰণ ল'ম দুই এটা। -5/6 এইটো পৰিমেয় সংখ্যা হয়নে? প্ৰথম চৰ্ত কি আছিল? যে এইটো এটা ভগ্নাংশ হ'ব লাগিব, এইটো হৈছে। দ্বিতীয় চৰ্তটো লব আৰু হৰ অখণ্ড হ'ব লাগিব, -5 এটা অখণ্ড সংখ্যা, 6 এটা অখণ্ড সংখ্যা, দ্বিতীয় চৰ্ত ফুলফিল। 3 নম্বৰ চৰ্ত হৈছে হৰ কেতিয়াও শূন্য হ'ব নোৱাৰে, হৰ 6 দি আছে, শূন্য নাই, তাৰমানে তৃতীয় চৰ্ত ফুলফিল হ'ল। তো যদি তিনিটা চৰ্ত ফুলফিল হৈছে, আমি ক'ম যে -5/6 য়েছ ইট ইজ এ ৰেচনেল নম্বৰ, হয় এইটো এটা পৰিমেয় সংখ্যা হয়। যদি এতিয়া আমি লিখিছোঁ -7, তো আমি কি ক'ম? প্ৰথম চৰ্তটো হৈছে যে এইটো এটা ভগ্নাংশ হ'ব লাগিব। তো ইয়াততো ভগ্নাংশ নাই, -7 আছে। -7 এটা পৰিমেয় সংখ্যা হয়। কিয়? যদিও ইয়াত হৰ নাই, আমি -7ক লিখিব পাৰোঁ -7/1। যিকোনো সংখ্যাক যদি আমি একেৰে ভাগ কৰোঁ, একেৰে হৰণ কৰোঁ, আমি আকৌ ভাগফল এই সংখ্যাটোৱে পাওঁ। বা আমি এইটোক এনেকৈও লিখিব পাৰোঁ, সমতুল্য ভগ্নাংশ -14/2। যদি আমি 2ৰে 14ক ভাগ কৰোঁ, 7 বাৰ যাব, লগত মাইনাছ। চ' আমি -7ক -7/1 -14/2 লিখিব পাৰোঁ। চ' -7 ইজ অলছ' এ ৰেচনেল নাম্বাৰ, এইটো এটা পৰিমেয় সংখ্যা হয়। চ' আমাৰ মনত ৰখাৰ শ্বৰ্টকাট নিয়ম কি? যিমান স্বাভাৱিক সংখ্যা আছে, যিমান পূৰ্ণ সংখ্যা আছে, আৰু যিমান অখণ্ড সংখ্যা আছে, গোটেই সংখ্যাবোৰ কি হ'ব? বিলংছ টু কিউ, পৰিমেয় সংখ্যা। দ্য মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন someone may ask you, is 0 a rational number? শূন্য সংখ্যাটো পৰিমেয় হয়নে? Our answer will be yes, হয়। শূন্য সংখ্যাটো পৰিমেয় হয়। কিয়? কাৰণ we can write 0 as 0/1, 0/2. শূন্যক আমি 0/1, 0/2, 0/3 ইত্যাদি আৰ্হিত লিখিব পাৰোঁ। কিয়? যেতিয়া আমি শূন্যক 0/1 লিখিম, এগেইন উইল গেট 0, আমি আকৌ শূন্যই পাম। কাৰণ শূন্যক যিকোনো সংখ্যাৰে ভাগ কৰিলে আমি আকৌ শূন্যই পাওঁ। 0/1 মানে 0, 0/2 মানেও 0। এতিয়া আমাৰ চৰ্ত কি আছিল? যে এইটো এটা ভগ্নাংশ হ'ব লাগিব। 0/1 ইটছ এ ফ্ৰেকশ্যন, এইটো এটা ভগ্নাংশ। লব আৰু হৰ দুয়োটা অখণ্ড সংখ্যা হ'ব লাগিব, ছেকেণ্ড কণ্ডিশ্যন। এইটো এটা অখণ্ড সংখ্যা, 1 এটা অখণ্ড সংখ্যা, ছেকেণ্ড কণ্ডিশ্যন ইজ ফুলফিল। নাও থাৰ্ড কণ্ডিশ্যন, তৃতীয় চৰ্ত কি আছিল? যে হৰ শূন্য হ'ব নোৱাৰে। আমাৰ হৰ শূন্য নাই, আমাৰ লবহে শূন্য আছে, গতিকে আমি 0 এটা পৰিমেয় সংখ্যা হয়। চ' অল মাই ডিয়াৰ ফ্ৰেণ্ডছ এণ্ড ষ্টুডেণ্টছ, এইটো আছিলে সংখ্যাৰ সৈতে চিনাকিৰ প্ৰথম পাৰ্ট। দ্বিতীয় পাৰ্টত আমি অপৰিমেয় সংখ্যা, বাস্তৱ সংখ্যা আদিৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। যদি ভিডিঅ'বোৰ ভাল লাগিছে, কাইণ্ডলি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু আপোনাৰ প্ৰিয়জনলৈ আপুনি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।